ৰাতিপুৱা শুই উঠিয়েই এনেকুৱা ধুনীয়া ধুনীয়া ফুলবোৰ দেখিবলৈ পাওঁ আৰু ইহঁতক চায়েই মোৰ দিনটোৰ আৰম্ভণি হয় আৰু জল্দি জল্দি নিজৰ কৰিবলগীয়াখিনি কৰি কামলৈ বুলি ওলাই গুচি যাওঁ আৰু আবেলি কামৰ পৰা ঘূৰি আহি আকৌ যেতিয়া দুৱাৰ মুখতে ইহঁতক এনেকৈ ফুৰি থকা দেখিবলৈ পাওঁ এনেকুৱা লাগে দিনটোৰ সমস্ত দুখ কষ্ট ভাগৰখিনি যেন নোহোৱা হৈ গৈছে। বহাগ মাহ শেষ হোৱা নাই, গতিকে আমাৰ বিহু শেষ হোৱা নাই আৰু আজি অফিচৰ পৰা অহা টাইমত পলে কৈ পঠিয়াইছিলে যে ফুৰিবলৈ আহিম আমাৰ ঘৰত, তাৰপিছত চয়নিকাৰ ঘৰলৈ যাম। ধুনীয়াকৈ চাহ এটা চিপ মাৰা, কিবা এটা লৈ খোৱা আকৌ নোখোৱা এইটো খাই দিয়া, মই খাই আছোঁ, জুঠা নাই কোৱা নহয়। এইটো ডিম কেক শেষ হৈ থাকিলে বুলি পলে মোৰ কেকডোখৰ খাই দিলে। চয়নিকাৰ ঘৰত বিহু খাই আমি গোটেইকেইটাই ওলাই আহিলোঁ কাষৰ বাইদেউ এগৰাকীৰ ঘৰত। বাইদেৱে মই আহিছোঁ বুলি গম পাই মাতি পঠালে আমাক আৰু বাইদেউ মোৰ সৰুকালৰ টিচাৰ আছিল আৰু বাইদেউৰ ঘৰত আহিও মই এনেকৈ ফুল এইখিনি তিয়াই থোৱা দেখিব পালোঁ আৰু ময়ো যে থওঁ এনেকৈ ঘৰত, আনৰ ঘৰত থ'লেও মই বিৰাট ভাল পাওঁ। এইফালে লেখিকা আৰু এই ভণ্টিজনী কথা পাতি আছে, বৰ ছিৰিয়াছ টপিক এটাত কথা পাতিছিলে আৰু কথাটো জনাব নোৱাৰোঁ, কণ্ট্ৰভাৰ্চি হৈ যাব। আৰু এইফালে চয়নিকা আৰু মই দুইজনীৰে ইজনী সিজনীক মেছেজৰ ৰিপ্লাই কৰি আছোঁ, দিনতে দিয়া মেছেজ ইজনী সিজনীক। আৰু তাৰপিছত বাইদেউৰ ঘৰত ভাত খাই আমি পল আৰু মই ঘৰলৈ গুচি আহিলোঁ। বাই বাই, ভালে থাকক আপোনালোক।